গাইজ মই আজি মানে ক'ৰবাত মানে যোৱা নাই, ব্লগ চক একো নিদিওঁ। মই আজি মানে প্ৰেংক ভিডিঅ' বনাম। আপোনালোকে গম পাইছে মানে কাৰ লগত মই প্ৰেংক কৰি আছোঁ আজি। তো আজি মানে এইটো পাখি ৰাজবংশীৰ লগত মই কথা পাতিম মানে প্ৰেংক কৰি। তো চাওক আপোনালোকে মানে ভিডিঅ'টো শেষলৈকে চাব মানে কি হয় বা কেনেকৈ কথা পাতোঁ। আজি প্ৰথমবাৰলৈকে মানে ফাৰ্ষ্টবাৰ পৰা প্ৰেংক কৰি আছোঁ। আপোনালোকে চাওক, যদি কিবা মোৰ মানে ভুল হয়, কিবা মানে আপোনালোকৰ কথা মানে অসুবিধা হয়, তেনেহ'লে মোক মানে ক্ষমা কৰিব। প্ৰথমবাৰলৈকে মানে প্ৰেংক কৰি আছোঁ। চাই থাকক আপোনালোকে, শেষলৈকে চাব দে ভিডিঅ'টো। তো কৰি আছোঁ, আপোনালোকে চাওক। লাগি গৈছে, চাওক। আপুনি ডায়াল কৰা নম্বৰটো কাটি দিছে, বৰ্তমান ব্যস্ত হৈ আছে। কাটি দিছে কলটো। আকৌ মাৰি আছোঁ, আপোনালোকে চাওক মানে। আপুনি ডায়াল কৰা আকৌ কাটি নম্বৰটো দিছে। বৰ্তমান ব্যস্ত হৈ আছে। নাজানো কি কৰি আছে, মানে বিজি আছে নেকি নাজানো। বাৰে বাৰে কাটি দি আছে। দুবাৰ মাৰিছোঁ, দুইবাৰ মানে কাটি দিলে। তো প্ৰথমবাৰ মানে প্ৰেংক কৰি আছোঁ, ভয় লাগি আছে। ইমান ডাঙৰ মানুহৰ লগত মানে প্ৰেংক কৰি আছোঁ। চাওক আপোনালোকে কি বা হয়। আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। ছুইচ অফ বনাই দিছে। অলপ পিছত মানে ট্ৰাই কৰি আছোঁ। বৰ্তমান এতিয়া মোবাইলটো মানে ছুইচ অফ কৰি দিছে। চাওক আপোনালোকে, পাখি ৰাজবংশী বা ছুইচ অফ বনাই দিছে। এতিয়া কিবা ব্যস্ত হৈ আছে নেকি, কামত বিজি হৈ আছে নেকি। তো চাই থাকক, অলপ পিছত মই ভিডিঅ' আকৌ কৰি আছোঁ। তো ছুইচ অফ কৰি আছে এতিয়া, বা কি হয়। আৰু এবাৰ মাৰি ট্ৰাই কৰি আছোঁ, চাওক আপোনালোকে। আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ ছুইচ আছে। অফ কৰি দিছে। অনুগ্ৰহ কৰি নাজানো এতিয়া ক'ৰবাত বিজি হৈ আছে নেকি, কিবা কৰি আছে। অলপ পিছত মাৰি আছোঁ, আপোনালোকে চাই থাকক। গাইজ মই 3-4বাৰ মান মানে কল কৰি পেলাই মই ট্ৰাই কৰিছোঁ। মানে এতিয়া কলটো মানে ফাৰ্ষ্ট 3বাৰ মানে কল লাগিছে, তাৰপিছত বিজি হোৱা নাই। তাৰপিছত নম্বৰটো মানে হেৰি কৰি দিছে, মোবাইলটো অফ কৰি দিছে। মানে তাই মানে বিজি হৈ আছে হ'বলা, এইটো কাৰণে কিবা কিবি মানে শ্বুটিঙত আছে হ'বলা, সেইটো কাৰণে কলটো ৰিচিভ কৰিব পৰা নাই। মানে এইটো কাৰণে মানে ব্যস্ত হৈ আছে, মানে মোবাইলটো ছুইচ অফ কৰি দিছে। আৰু এবাৰ মাৰি পেলাই চাই আছোঁ, মানে আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাওক আপোনালোকে, আৰু এবাৰ মাৰোঁ। মোবাইলটো অন কৰিছেনে নাই। ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ ছুইচ অফ অফ হৈ হৈ আছে। গাইজ, অনুগ্ৰহ চাই আছে কৰি আপোনালোকে। পিছত চেষ্টা কৰক। নাজানো বা এতিয়া কিয় বা মানে সি ছুইচ অফ বনাই দিছে। কিবা মানে প্ৰব্লেম হৈছে হ'বলা, মানে এইটো বিজি হৈছে। সেইটো কাৰণে মানে আপোনালোকে গম পায়, মানে কিবা মানুহে মানে অলপ বিজি থকাৰ কাৰণে কিবা মানে হয়, মানে সেইটো কাৰণে ছুইচ অফ কৰিব পাৰে। তো নেক্সট মানে যিমান পাৰি আছে, মানে নেক্সট ভিডিঅ'লৈকে আপোনালোকে অপেক্ষা কৰক। মানে যিমান পাৰি আছোঁ ইমানে দেখুৱাবলৈ চেষ্টা কৰিম। তো আজি ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।